হেল্ল' গাইজ, ৰাস পূজা বঙাইগাঁও ৰাস পূজা চাব আহিছোঁ। আৰু এতিয়া এই মস্ত চকৰিখন যে আছে পিছফালে যে ঘূৰি আছে সেইটো নাম তৰা তৰা। তাতে উঠিম মই আৰু মোৰ লগত কেইজনমান বন্ধু আছে। আৰু মই বিৰাট ছেফটিত উঠিম, তাৰমানে কোৱা নাযায়, ৰিক্সৰ কথা আছে, হেলমেট পিন্ধি উঠিম। আৰু এতিয়া মই টিকেট কাটিব গৈ আছোঁ। কেনেকুৱা লাগে মই উঠি মই ভিডিঅ' কৰি আছোঁ। তাৰপিছত মোৰ লগতে চাওঁ আপোনালোকে কেনেকুৱা লাগে। বৰ বেছি ভাল লাগিব যিহেতু মই উঠি আছোঁ, আপোনালোকে চাইয়ে মজা পাব। মই এতিয়া টিকেট কাটিব গৈ আছোঁ, দুটা টিকেট লৈ আছোঁ, দুজনে উঠিম। পিছফালে ঘূৰি আছে উঠি আছোঁ উইথ হেলমেট পিন্ধি, কাৰণ ছেফটিৰ কথা আছে। এতিয়া মই টিকেট কাটিব যাওঁ। আমি একেলগে পূজা চাব আহিছোঁ বঙাইগাঁও ৰাস, আৰু আমি এতিয়া তৰা তৰাত উঠি আছোঁ এই মস্ত চকৰিখনত। কেনেকুৱা লাগে সেইটো বিশেষকৈ মই জানিম, কাৰণ কিয় মই উঠি আছোঁ আৰু আপোনালোকে চাই মজা লওক। টিকেট লৈ আছোঁ এতিয়া তৰা তৰাৰ কাৰণে। ডিম্পলক টিকেট ল'ব দিছোঁ তিনিটা। টিকেটখন চাওঁ কেনেকুৱা। টিকেটখনৰ বা নাম কি আছে, তৰা তৰা। এতিয়া উঠি আছোঁ তৰা তৰাত। তৰা তৰাত উঠিম। ইতিমধ্যে তিনিটা টিকেট ল'লোঁ আৰু সোমাইছোঁ। কিন্তু কেনেকুৱা লাগে নাজানো, বিৰাট ভাল লাগিব চাগে। টিকেট দিলোঁ একদম হেলমেট পিন্ধি, তাৰমানে এইকাৰণে হেলমেট পিন্ধিছোঁ। হেলমেটটো এইকাৰণে তুমি অকলে বহা, আমি দুজন বহি একেলগে। তুমি অকলে বহা, আমি দুজন বহোঁ। ভয় নাখাবা না। উঠি আছোঁ তৰা তৰা। বহিছোঁ, ফিলিংটো কিবা বেলেগ আহি গৈছে। গাইজ মই গোটেই ভিডিঅ'টো ধৰি আছোঁ আৰু এতিয়াকৈ আৰম্ভ হোৱা নাই, কিন্তু হ'ব। ফাৰ্ষ্ট টাইম উঠি আছোঁ, আৰু এইটো ইয়াৰ আগৰ বছৰো আহিছিলে চাগে, কিন্তু এইবাৰ মই ফাৰ্ষ্ট উঠিছোঁ। যোৱা বছৰত মোৰ সাহস হোৱা নাছিলে, কিন্তু এইবাৰ অলপ সাহস কৰিছোঁ। আপোনালোকক দেখাম বুলি চবকে, তাৰমানে কেনেকুৱা লাগে মজাটো মই নিজেও ল'ম, আপোনালোকে চাওক মজা লওক। আৰু হয়তো বুজি পাব মই মানে কেনেকুৱা লাগে ইয়াতে চালে। ৰ'ব এতিয়া আৰম্ভ হ'ব আৰু বেছি সময় নাই। আৰু তাৰমানে মই একদম ছেফটি একদম পূৰা হেলমেট পিন্ধিছোঁ। হেলমেট পিন্ধাৰ কাৰণ মই বাৰে বাৰে কৈ আছোঁ, তাৰমানে এইবিলাক মেচিনাৰী বস্তু ক'ত কোনোবাত কি হয় কি নহয়। চ' হেলমেট পিন্ধি লোৱাটো মই ভাবিছোঁ মোৰ কাৰণে ভাল, চ' মই পিন্ধিলোঁ। আমি একেলগে উঠিছোঁ। কেনেকুৱা একদম মজা ফিলিংছ কিবা বেলেগ আহি গৈছে। এতিয়া কেনেকুৱা লাগি আছে মানে একদম আনন্দৰ ফিলিং আহি আছে, ভাল লাগিছে। বাৰু চাওঁ একেলগে যেতিয়া ৰানিং হ'ব তেতিয়া মই আৰু ভিডিঅ' কৰি আছোঁ। এতিয়া জাষ্ট চব বহি আছোঁ, আপোনালোকে আমনি হ'ব। চ' মই এতিয়া বেলেগ কিবা দেখাই আছোঁ। মানুহ উঠি আছে, জমা হোৱা নাই, মানে পূৰা মানুহ ফুল হোৱা নাই। গতিকে আমি উঠি ৰেডি পূৰা একদম। আচলতে ছিট বেল্ট দিব লাগিছিলে, এইবিলাক বস্তুত ছিট বেল্টৰ দৰকাৰ। আৰু এটা বিৰাট ভাল এটা বস্তু আছে, সেইটো তাৰমানে কি হৈছে, সেইটো আজি নুঠোঁ, সেইটো নেক্সট টাইম আহিলে উঠিম মই। সেইটো তাৰমানে একদম পূৰা অল ৰাউণ্ড মাৰি দিয়ে, কিন্তু আজি ফাৰ্ষ্ট টাইম তৰা তৰাটো উঠি আছোঁ। মই চেষ্টা কৰিম পূৰা ভিডিঅ'টো ধৰিবৰ কাৰণে, কাৰণ কিয় এইটো মানে বস্তুটো উল্টাম পুল্টাম ঘূৰাব। যদি পাৰোঁ গোটেইটো ধৰিম, কিন্তু মই এনেও 2-3 মানৰ কাৰণে মই ভিডিঅ'টো কৰিমেই, তাৰমানে কেনেকুৱা লাগে। বুকুখন অলপ ধুপ ধাপ কৰি আছে, আৰু চাম কেনেকুৱা লাগে। মাই গড, আৰম্ভ হৈ আছে। আধা দূৰ লাহে 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 আধা দূৰ আহিলোঁ। সেইখিনি মানুহক লৈ সেইখিনি মানুহ আছিলোঁ, এতিয়া ঘূৰি ঘূৰি আহি পালোঁ। আৰু এটা বস্তু দেখাই আছোঁ, মস্ত ঘূৰাই আছোঁ, মই দেখাই আছোঁ। আমাৰ তৰা তৰা ঘূৰিছে, আৰম্ভ হৈছে। আৰম্ভ হৈছে। চাওঁ কিমান দূৰ কেনেকৈ কিমানকৈ ৰাখিব পাৰোঁ। এয়া আৰম্ভ হৈছে, ঘূৰিছে। একবাৰ মোৰ চাইডত ডাউন হৈছে।
মোৰ হাতখন কঁপি আছে, চেক হৈ আছে থব নাপাৰো মই এতিয়া, মই ফোনটো থব নোৱাৰো। গৈছে নাকি বনাই কি লাগছে নিশ্চয় গম পাইছে কেনেকুৱা লাগিছে। কি মজা আ গয়া ৰে। বিৰাট বঢ়িয়া, ভাল মনোৰঞ্জন হৈছে। একদম ঝাকাছ। আহক পূজা চাবৰ কাৰণে 50 টকা খৰচ কৰি তৰা উঠক, একদম মজা। প্ৰথমতে ভয় লাগিছিল, প্ৰথমতে বহুত ভয় লাগিছিল, পিছৰ ফালে ভাল লাগিছে। আমি একদম থামিলেহে নামিম। এতিয়াহে আমাক কিবা নিজকে মানে বহুত দম থকা যেন লাগিছে। বহাৰ ষ্টাইল চাওক না। থামিবা দে, 50 টকা এনে লৈছে দেখি। উঠিলোঁ বঙাইগাঁৱত ৰাস চাব সেই তৰা আৰু অন্য এদিন আহিম, বেলেগত উঠিম। আজি দম নাই, ইমানখিনি প্ৰেছাৰ ল'ব নোৱাৰিম। বেয়া আছিল তৰা আৰু নিশ্চয় গম পালে কেনেকুৱা কিমান ভাল লাগিলে। বাই বাই।